Welcome back to my YouTube channel. আৰু আজি দেখিছেনে আজি সৰস্বতী লগতে ৰিপাব্লিক ডে সকলো অসমবাসীলৈকে মোৰ তৰফৰ আৰু মোৰ চেনেলৰ তৰফৰ পৰা হেপী ৰিপাব্লিক ডে। তো এই আছাক আমাৰ মইনা একদম স্কুল যাবলৈ পুৰা ৰেডি হৈ গ'ল। হাই কৈ দিয়া এটা হেৰি ষ্টাইল কৰি ৰেডি হৈছে। চকুটো মুদি দেখুৱাই দিয়া। একদম আই মেকআপ কৰিব লাগে। আলিয়া বাই আহিছে যিহেতু আই মেকআপ কৰিবৰ কাৰণে সৰস্বতীৰ কাৰণে আমাৰ মইনা ৰেডি। তো এতিয়া লৈ যাওঁ স্কুলত। সিহঁতৰ আছে এতিয়া পতাকা উত্তোলন কৰিব তালৈকে মাতিছে। মই চুনুক লৈ গৈ আছোঁ। তো তাতে দেখুৱামগৈ আজিৰ দিনটোনো কি কৰোঁ সেয়াও চাই থাকিব। ভিডিঅ'টো একেবাৰে একেলগে পতাকা উত্তোলন কৰিবলৈ হৈছে। পাই গ'লোহে আমাৰ মইনাহঁত চব ৰৈ আছে। আৰু পতাকা উত্তোলন কৰাৰ পাছতে আমি আহি বহিলোহি ভিতৰত। মইনাহঁতেও বহি আছে আৰু এতিয়া দিব খাবলৈ। আৰু সিহঁতক দিলে খাবলৈ বুনিয়া ভাজিলে। তো সিহঁতি খাব লৈছে আৰু সিহঁতি খাওক আৰু খোৱাৰ পাছত ঘৰলৈ যাম। ঘৰলৈ গৈ মেলি আমাৰ আলিয়া যিহেতু আলিয়া বহি আছে তো যাওঁ আৰু একেষ্টে তাইক মেকআপ কৰি দেখুৱাম। একদম হেৰিৰ কাৰণে ৰেডি হৈ আছে দেই, সৰস্বতীৰ কাৰণে। আৰু এইটি পুৰা ঘূৰি দিয়া এপাক আলিয়া ইফালে। এইজনী ধুনীয়াকৈ মই পিন্ধা দিছোঁ আৰু চাদৰ মেখেলাযোৰ। বৌ ওচৰতহে চব কৰিলে ভাল লাগে। আই মেকআপটো দেখুৱাই দিয়া অকণমান এইফালে। চকুটো মুদি দিয়া। এইয়া বৌয়ে মেকআপ কৰি দিলে আৰু এতিয়া সৰস্বতীলৈ যাব। খোপাটো বান্ধিবলৈ বাকী আছে। আমাৰ মইনা ৰেডি হৈ গ'ল। এইফালে চাই দিয়া ধুনু। এইফালে চুনু এয়া ৰেডি হৈ গ'ল আমাৰ। আৰু এতিয়া আমাৰ চুনু সৰস্বতী পূজালৈ যাব দেই। গাইজ মইনাজনীক চাদৰ মেখেলা মই এনেদৰে পিন্ধাবলগীয়া হ'ল। যিহেতু এয়া চাদৰ মেখেলাটো নহয় দেখিছে। তাই মানে আলিয়া বাইক যিহেতু একদম হেৰি পিন্ধা দেখি ইমান কান্দিছে। মইতো তাৰ আগত তাই মানে তেনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ আৰু সেইকাৰণে মই একো আনি থোৱা নাছিলোঁ মানে তেনেকুৱা। সেইকাৰণে মানে মোৰ স্কাৰ্ফ এখন আছিলে, স্কাৰ্টৰ লগত তেনেকৈ পিন্ধাই দিলোঁ। আৰু এয়া পিন্ধিয়ে তাই বহুত ভাল পাইছে। আৰু এতিয়া যাবলৈ ওলালোঁ। এনেকৈয়ে লৈ যাওঁ যিহেতু এইযোৰ খুলিবলৈও দিয়া নাই, একো চুবলৈও দিয়া নাই, মানে একো কৰিবই দিয়া নাই, মানে ইমান কান্দিছে। সেইকাৰণে এনেকৈ লৈ যাওঁ আৰু গৈ থাকোঁ। যাব লৈছোঁ গোটেইকেইজনী। আৰু এই স্কুল পালোহি। স্কুলত আহি চব বুটনা চাউল দিলে, যিহেতু মানে প্ৰসাদ খাবলৈ দিলে খাবলৈ চবকে। আৰু চবেই প্ৰসাদ খাই আছে। আৰু আমাৰ মইনাজনীও প্ৰসাদৰ অকল হেৰি কুঁহিয়াৰকেইডোখৰ লৈ মেলি খাই আছে। আৰু তাই মানে একো নাখালে সেয়া কুঁহিয়াৰকে খাই আছে। আৰু এইফালে এইগৰাকী কণমানিগৰাকী চাই ইমান মৰম লাগিছে ছোৱালীজনী। সেইকাৰণে অকণমান ভিডিঅ' দূৰৰ পৰা কৰিলোঁ। সিহঁতৰ ওচৰলৈ মাতিলোঁ ফটো তথাপিতো দূৰৰ পৰা অকণমান ভিডিঅ' কৰি আনিলোঁ। আৰু এইফালে হাঁহি দিয়ক চবে দেই, কান্দি নোলাব। বহি আছে আজি পুৰা আৰু আপুনি গানত আমাৰ পোৱালি ইমানেই নাচিছে। এইফালে এগৰাকী বৌয়ে হ'ব চাগে, মই ইমান ভালদৰে চিনি পোৱা নাই, তথাপিতো দেখুৱাই দিছোঁ। আৰু এয়া চব এনেদৰে আছে। আৰু এইফালে এয়া আমি বহি আছোঁ। অকণমান এনেদৰে ভিডিঅ' কৰিলোঁ যিহেতু ৰ'দটো ইটো চাইডৰ পৰা পৰি আছে ন, সেইকাৰণে মানে গোটেইবোৰ অলপ হেৰি হৈ গৈছে। আৰু ওপৰত যিহেতু পালখন গ্ৰীণ কালাৰ দিয়া আছিলে, সেইকাৰণে মানে গোটেই মোৰ মুখবিলাক আৰু চবেই নিগানি লাগিছে অলপ। আৰু ইগৰাকী আকৌ ইফালে গ'ল। আৰু এয়া ঘৰ আহি পাই গ'লোঁ। সেই মইনা দৌৰি ফুৰিছে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰিব। আজিলৈ বাই।